মৰ্নিং আমি আহি আছোঁ মাইচৰলৈ মই আগৰ ভিডিঅ'টোত কৈছিলোঁৱে নহয় যে মাইচৰতে এবাৰ বিহু পাতিম গতিকে আজি উৰুকা ৰাতিপুৱা সোনকালে ওলাই আহিছিলোঁ কিন্তু কিছুমান কিবা কিবি কাম আছিলে আৰু বেংগলৰতে চ' সেইবোৰ কৰি মেলি আহোঁতে দেৰি হ'ল এতিয়া 1:30মান বাজিল ন 1:30 এতিয়া 2টামানেই বাজিলে আমি 4টা 4:30 মানত পামগৈ চ' দেখাম সকলোকে আৰু আপোনালোকলৈও বিহুৰ শুভেচ্ছা থাকিল চ' ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আমি কেনেকৈ এবাৰ কৰ্ণাটকাত বিহু চেলিব্ৰেট কৰোঁ কেনেকুৱা লাগিছে তোমাৰ মনটো আমি যে অসমৰ বাহিৰত বিহু পাতিব গৈ আছোঁ ভাল লাগিছে মোৰো ভাল লাগিছে আৰু এয়া মোৰ মেহেন্দি কালাৰ দেই আৰু এয়া ভৰিটো এতিয়া মাইচৰ সোমালোঁ যোনটো মানে কেয়াৰছলৈ যোৱা যোনটো ৰাস্তা তাত এতিয়া গৈ আছোঁ আৰু পাম আৰু আধা ঘণ্টাৰ পিছত এয়া গাঁৱৰ ৰাস্তা এইখন গাঁও কুঁহিয়াৰ আৰু আদাৰ কাৰণে বিখ্যাত হয় এয়া কুঁহিয়াৰ খেতি এয়া এইবোৰ চব কুঁহিয়াৰ খেতি ঠিক আছে বাৰু গৈ পাই লগ পাম হাই কি থৈ দিছা মৰ্টন থৈ দিছা বিহু বুলি কি বনাইছা আমাৰ কাৰণে বাবা চাওঁ সেইখন চলোৱা সেইটো লগাই দিব লাগিব লগোৱা কান বতৰটো পানী খানি নতুন বৰা চাউল আঠা নাইকিয়া হৈ গৈছেগে পানী খানি তিল পিঠা বনাইছো এ চাওক দুইখন হাতে হেঁচিব লগা হৈছে যে ইমানখিনি যে ট্ৰাই কৰা হৈছে আকৌ ন বেলেগ এখন ৰাজ্যত আহি আমি বিহু পাতিবলৈ এৰা নাই হয়নে নে কি কয় বাবা দা কওক কিবা এষাৰ এয়া চালিয়ে আছে মিক্সিত মৰাৰ কাৰণে মানে পিঠাটো ভালকে উঠা নাই ভাঙি গৈছে আৰু আৰু ইয়াৰ ৱেডাৰটো বহুত ড্ৰাই সেইটো কাৰণে আমাৰ ককাই দেউ আচ্ছা আমাৰ পোৱালি এজনী মোৰ ভণ্টি নিজৰ ফটো মুখখন এখন দেখুৱাই দে ডক্টৰ বিথিকা শৰ্মা দেৱী এইটো মোৰ ভাইটি গগৈ গৌ গাখীৰ আনিব পঠিয়ালে গৌ খেৰ কিনি আনিছো তাৰপিছত মোৰ পৰিবাৰ তিল পিঠা কেইটামান বনাইছো মানে মন যায় বিহু বুলি চেষ্টা কৰিছো কিন্তু কি হ'ব ইয়াৰ জলবায়ুটো ইমান বৰা চাউলৰ পিঠাগুড়ি খুন্দি কলপাত দি ঢাকি ধোৱাৰ পিছতো তিল পিঠা উঠা নাই তৎক্ষণাত শুকাই গৈছে আকৌ পানী সানি এয়া দেখিছে বিলাই আকৌ চালি ল'ব লগা হৈছে মানে সেমেকা কৰি ল'ব লগা কণ্ডিশ্যন হৈছে বাৰু যি কি নহওক প্ৰয়াস কৰিছো বিহু বুলি পিঠা খাবলৈ আৰু পাকঘৰ এখনো সৰুকৈ বনাই লৈছো ইয়াতে জুইশাল কপা খিৰালে দাই পা খিৰালো
নিজে খিৰাই আনিছে 44 টকাত খিৰাই আনিছো নিজে খিৰাই আনিছো 44 টকা লৈছে খালি খিৰাওতে তই যদি দাইলিকে যাও মই সৰহকে আনিব দিলোহেঁতেন 5 লিটাৰ মান নকমে 2.5-3 লিটাৰ আনিব দিলোহেঁতেন ফালি ৰেডি কৰি দিয়া কম টেলেণ্ট কি ফালি মোৰ ওচৰত এটা আছে সেই মাল দিয়াটো সেইটোকে দে এয়া আমাৰ এইফালে পিঠা বনি আছে উঠিছেগে আৰু লাহে লাহে বহুত কষ্টৰ মূৰত ধুনীয়াকে এতিয়া পিঠাকেইটা উঠিছে এই তুলিখনৰ তলত কি পইচা নালাগে মোৰ তুলিখন এয়া আমাৰ বৌ নাই তুলি তলত না না পকেটতে থাকিম অৱস্থা নাইকিয়া হৈ গৈছে এনেই ইয়াত বহুত গৰম তাতে আকৌ জুই খাল শুন খাবলৈ ভাল হ'লেই হ'ল গাখীৰ চাহৰ লগত এফালে এখেত শুই আছে আহি পাই মানে টোপনি আৰু পিঠা বনা মেইন মানুহ মালটো ভাল হৈছে নে মজা আছে নাই ধুনীয়া হৈছে হেল্ল' কিটা মই বনা নহয় এইকেইটা লোকে বনোৱা খুৱাই আছো এইটো ভাল আছে সেইটো হেল্ল' The next day. হেল্ল' গাইজ আজি হৈছে দুমাহী আৰু ৰাতিপুৱা উঠিলোঁ চাহ তাহ খালোঁ পিঠাও বনালোঁ তাৰপাছত এতিয়া ৰাতি সাজৰ কাৰণে যোগাৰ কৰি থৈছে মানে আজি এতিয়াই বজাৰ চজাৰ কৰি থৈ দিছে আৰু তাৰপাছত এতিয়া আমি অকণমান সাজোন কাচোন কৰিম গতিকে সেইখিনি কৰোঁতে আকৌ লগ পাম এয়া ৰৌ মাছ আনিলোঁ আজি 5.5 কেজি ওজনৰ এটা ৰৌ বজাৰৰ পৰা কোন গাত পৰিব আতহ বিহু বুলি বেলেগ তেনেকুৱা একো নাই বিহু বুলি মাছ আনিছোঁ মাছ খোৱা মানুহে বেছি মাংস মাংস আছে গাহৰি আলহীও আছে আহিব আলহী আহিব আলহীও আহিব সেইকাৰণে চব গোটাব লগা হৈছে কোনটো পিচ খাব এইটো খাব না এইটো মই সেই নগাৰে মাছৰ কণী এয়া আমাৰ পিঠা পনা মাইছৰ পাক ইয়াতে মাংস আছে দেই সেইখিনি উলিয়াই নেদেখাওঁ মই ইয়াত বুটৰ দালি হৈ গ'ল ধুনীয়া গোন্ধাইছে দালিখিনি আমাৰ ৰঙাই মামাই মাছ ভাজি আছে হৈছেগৈ আৰু ন মোৰডাল চাচোন ইমান ডাঙৰ সেইখিনি ফ্ৰাই কৰিম আমাৰ চাবুক ধৰা গামোচা এখন লৈ লওক গাত হৰি কি কৰিবা হলাত এয়া একদম নতুন কাপোৰ কানি পিন্ধি আহি গ'ল গগৈদা নমস্কাৰ দাদি দিয়ক ভোগাল কি ৰঙালী বিহুৰ শুভেচ্ছা গাহৰি পোৱা খাবলৈ লৈছো খাবলৈ লৈছো নে বনাবলৈ লৈছো এনেকে খাব পাৰি কিনো গাহৰি হে ৰ'দ ঘাম আৰু দীঘলতি পাক মাখিয়তি পাক এয়া হলাত গাহৰি ইহঁতে ইয়াৰ মানুহবোৰেতো গাহৰি নাখায়
মই বলিয়া হাতীকো বলাব পাৰো মই বলিয়া হাতীকো বলাব মাৰ ফাকি দিছে নিমাই বিহুলৈ আহিলি বাপেৰ চাকি দিছে নিমাই বিহুলৈ আহিলি হাঁহ চেপি আছো গাহৰি আৰু মাছ ব্ৰইলাৰ এই তামান দিবা দি ব্ৰইলাৰটো জীয়াই আছে এতিয়াও নাই মৰিলে কাটি কুটি আজৰি হ'ল কিন্তু বনোৱা নাই মানে সাঁচৰ লগত অকল গাহৰিয়ে খাব ন গাহৰি মাছ ফ্ৰাই খুৱাই মাছ ফ্ৰাই খাব সেয়া আমাৰ চাবুক ধৰা দাদা চাবুকডাল খালি নাই চাবুকডাল খুলি নাই এতিয়া সাজ খাই ল'লে চাবুকে কোবাব ন আমি সাঁচৰ আমাৰ এয়া ঠিক কৰিছে খাবলে সাজ কয় নে সাজ কয় সাজৰ পৰ্ব আৰম্ভ হ'ব বলক আৰম্ভ কৰো বাবা নহয় আহক 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 হাই বলি সকলোৰে সুখী হওক ৰোগ ব্যাধি কাৰো নহওক ভগৱানৰ চৰকাৰ ওচৰত নাম গাইজ আমি এতিয়া খাই বৈ ল'লোঁ খাই বৈ লৈ এতিয়া আমি অকণমান মাইচৰতে ফুৰিম বুলি ওলাই আহিছোঁ আৰু চব যাম সেইফালে ফেচবুকৰ ভিডিঅ' বনাই আছে জীপৰ গাড়ী ওলাইছে সেইফালে এখন গাড়ী বাকী আৰু ভিডিঅ' আছে চব ওলাইছে চব যাব চাই থাকক ভিডিঅ'টো আমি ক'ত ক'ত ফুৰিব যাওঁ দেখাম আমি এতিয়া ফুৰিব যাব ওলাইছোঁ প্ৰথম বেণুগোপাল আৰু বৃন্দাবন গাৰ্ডেন বেণুগোপাল পাই গ'লোহি পালোহি আমি পাই গ'লোহি মন্দিৰ একদম আজি অসমীয়া ট্ৰেডিশ্যনেল এটায়াৰত আহিছোঁ মন্দিৰলৈ আৰু মানুহে কেনেকৈ ৰিয়েকশ্যন পাই গ'লোহি বেণুগোপাল কেনেকুৱা লাগিছে একদম মজা হাৱা আহি আছে আমাৰ এই এইফালে ফেচবুক লাইভ চলিয়ে আছে ইমান ধুনীয়া ন এইখন কাবেৰী নদী এইটো মেইন মন্দিৰ ইয়াত মোবাইল সোমাব নিদিয়ে আৰু ইমান ধুনীয়া পৰিৱেশ এটা হৈ আছে আমি ক'ত ঘূৰি আছোঁ তুমি কৈ দিয়া ৰঙালী বিহুৰ শুভেচ্ছাটো দিয়া আকৌ নহয় মোৰ ৰাইজক অসমবাসীক সমূহ অসমবাসী ৰাইজক আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি বৰ্তমান আছোঁ কৰ্ণাটকৰ বেণুগোপালা স্বামী টেম্পলত আগতেও আহিছোঁ মই আগতেও ব্লগ বনাইছোঁ ইয়াত বাট ষ্টিল ভাল লাগে মন্দিৰটোলৈ আহি অলৰেডি মই মানে দেখাবলৈ যিমানখিনি পাৰোঁ ট্ৰাই কৰিছোঁ কিছুমান ক্ষেত্ৰত ভিডিঅ' এলাও নাই চ' সেইবোৰ মই দেখাব পৰা নাই বাট ফাৰ্ষ্ট টাইমৰ কাৰণে অসমৰ মুগাৰ মেখেলা চাদৰ পিন্ধি বাহিৰত ঘূৰিব আহিছোঁ চ' নিজৰ এটা ভাল লাগিছে আৰু মানুহবোৰে ঘূৰি ঘূৰি চাইছে কিনো পিন্ধিছে বুলি কাৰণ ইয়াতে শাৰী পিন্ধে বেছিভাগ চ' ভাল লাগিছে আপোনালোকেও জনাব কেনেকুৱা লাগিছে A few moments হেল্ল' গাইজ আমি ফুৰি মেলি আহিলোঁ তাৰপাছত বহুত টাইম হ'ল আৰু এতিয়া ৰাতি হ'ল এফালে আমাৰ গাহৰি বনাই আছে আৰু মই এফালে মাছ ভাপত দিয়া বনাম মুখ চুখ ধোৱাই নাই খালি কাপোৰ কানি চেঞ্জ কৰিলোঁ পূৰা ভাগৰ আৰু ইয়াতে বহুত গৰম সেয়া আৰু আমাৰ বিহুৰ দিনটো এনেকৈ পাৰ হৈ গ'ল চ' এতিয়া বনাই মেলি খাম চ' মোৰ ভণ্টিজনী চাহ মুখখন দেখুৱাই দে
ডাক্তৰ বিথিকা দেৱী আজি তাই আমাৰ মেইন অপাৰেটৰ আমাৰ গোটেই মূল আমাৰ কাৰ্যসূচী আজি সাংস্কৃতিক অনুষ্ঠানৰ খাদ্য অনুষ্ঠানৰ মূল আকৰ্ষণ মানে চবেই বনাইছোঁ বাৰু ধৰি মেলি অসমখন যিহেতু লগত নাই ঘৰত তাইৰো আত্মীয় কুটুম্ব কাষত নাই ফোনতে যোগাযোগ হৈ আছে ভিডিঅ' কল হৈ আছে মোৰো হৈ আছে সকলোৰে তেনেকুৱা কণ্ডিশ্যন যিহেতু কৰ্মসূত্ৰে বাহিৰত আছোঁ সেইটো নাই চামুচখন সোমাই আছে কাৰণে হালধি টেমাটো সাফৰখন নোসোমাই উলিয়াই পেলা ইটছ অ'কে এয়া বাবা ফটো ছেশ্যনৰ এয়া আমাৰ ফটোগ্ৰাফাৰ বাৰু যে কি নহওক এয়া আজি এটা ৰৌ মাছ আনিছিলোঁ সৰিয়হ পিছা এয়া ষ্টিমত দিব তাই আজি ৰাতিৰ স্পেচিয়েল ডিছ স্পেচিয়েল খানা ডিনৰ স্পেচিয়েল আৰু এফালে বাবাটা দাঙি দিয়ক এয়া গাহৰি দিয়ে ফটো মাৰি আছোঁ ভিডিঅ' কৰি আছোঁ বাবাদাই মাৰি আছে খাই আছে ৰাইজে চব ভাগে ভাগে চুপাৰ ইয়াম্মি The next day. আমি বেজি ল'ব চাওঁ দেই যাওঁনে তুমি যাবা নেকি তুমি যাবা বেছিটো বেয়া হ'ব দেই আজি হৈছে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন গতিকে অসমবাসী ৰাইজক মোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বিহু পাতিলোঁ মাইচৰত গোটেইখিনিতো অলৰেডি দেখালোৱে মই কেনেকৈ বিহু উদযাপন কৰিলোঁ যিমানখিনি পাৰোঁ ভিডিঅ' কৰিছোঁ আৰু আজি আমি মাইচৰৰ পৰা বেংগলোৰ গৈ আছোঁ উভতি যোৱাৰ টাইমত অলপমান বেয়া লাগে মানে ল'ৰাটোৱে আহিব দিব মন নকৰে তাক মিছা কথা কৈ পেলাই আহিছোঁ নহ'লে সি আমনি কৰে আৰু গৈ পাই পেলাই মনতো পৰি থাকে তালৈ আৰু সিও ফোন কৰি পেলাই সুধি থাকে কেতিয়া আহিবা চ' বেয়া লাগে অকণমান মনটো কিন্তু উপায় নাই আজি আমি বেলেগ এখন ৰাজ্যত ফুৰিব যাম বেংগলোৰৰ পৰা সন্ধিয়া 7টা বজাত ট্ৰেইন আছে গতিকে যাবতো লাগিবই ক'ত যাম এতিয়াই নকওঁ সেইটো ছাছপেন্সত ৰাখি থৈছোঁ এই ভিডিঅ'টো অলৰেডি বহুত বেছি দীঘল হৈ গ'ল গতিকে এইটো ইয়াতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম বেলেগ এখন ষ্টেটৰ পৰা চ' চাই থাকিব ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইউটিউবত যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ আহিছোঁ বাই